সকলোকে নমস্কাৰ জনাই মই জ্যোতিয়ে এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি বনাওঁ কেঁচা হালধিৰ সৈতে মাছৰ জোল। তাৰ কাৰণে প্ৰয়োজনীয় মই কেঁচা হালধি কেইটুকুৰামান, আদা নহৰু, কেঁচা জলকীয়া, পিঁয়াজ সকলোখিনি কাটি ৰেডি কৰি ল'লোঁ। আৰু এতিয়া মই প্ৰথমতে মাছ ভাজিম। আৰু সেই মাছ ভাজি হৈ গ'ল আৰু এতিয়া মাছ ভজা তেলতে মই কাটি ৰখা পিঁয়াজখিনিও দি দিম। পিঁয়াজখিনি অলপমান সময় ভাজিম আৰু ৰঙচুৱা হওঁতেই তাতে পিচি ৰখা আদা নহৰু কেঁচা জলকীয়াৰ পেষ্টখিনিও যোগ কৰি দিম। আৰু এইখিনিও এতিয়া ভালদৰে ভাজি ল'ম। আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ পাছত মই তাতে বটি ৰখা হালধিখিনিও যোগ কৰি দিম। হালধিখিনিও কেঁচা হালধিৰ নহৰুৰ নিচিনাকৈ ভালদৰে ভাজিব লাগিব। যেতিয়ালৈকে হালধিৰ পৰা তেল বিৰিঙি নোলায় তেতিয়ালৈকে আমি ভাজি থাকিম। আৰু এয়া মিক্সিটো আউডালি অকণমান পানী তাতে দি দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। আৰু এই তৰকাৰীখন স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী, গতিকে আমি এনেকৈ তৰকাৰী বনাই খাওঁৱেই। আৰু এতিয়া তাতে অকণমান নিমখ যোগ কৰি দিলোঁ। আৰু এইখিনি ভাজি হোৱাৰ পাছত গৰম কৰি ৰখা পানী মই ইয়াতে যোগ কৰি দিম। আৰু তৰকাৰীখন যিহেতু বৰ বেছি জোল নহয় আৰু অকণমান গ্ৰেভি টাইপ হ'ব, সেইকাৰণে মই কমাই পানী দিছোঁ। তথাপিতো অলপমান দেৰি উতলাম যাতে মাছৰ ৰসটো ভালদৰে ওলাই যায়। আৰু এয়া আমাৰ তৰকাৰী প্ৰায় হৈছেই। আৰু এই তৰকাৰীখন খাবলৈ খুবেই ভাল লাগে। আপোনালোকেও বনাই খাই চাবচোন। আৰু এয়া এতিয়া মই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম। আজিলৈ ধন্যবাদ।